হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই এখন আমিষ থালি লৈ আপোনালোকৰ আগত আহিছোঁ। আৰু মই ইয়াত কি ব্যৱহাৰ কৰিছোঁ আহকচোন চাওঁ। এইখিনি হৈছে দহি কচু, ইয়াত আছে জিকা, বেঙেনা, বিলাহী, এইফালে আছে কচু, আৰু এইফালে শুকান মাছ, আৰু এইকেইটা কেঁচা মাছ মই ভালদৰে বাছি নিমখ হালধি সানি থৈছোঁ। এইফালে আছে অমিতা, ঔটেঙা, নৰসিংহৰ পাত, আদা, নহৰু, কেঁচা জলকীয়া, পিঁয়াজ, আৰু এইফালে আছে ভাত কেৰেলা, আলু আৰু পদিনাৰ পাত। মই এইখিনি ভালদৰে ধুই লৈ ভালদৰে গুচাই থৈছোঁ। আৰু মই এইখিনি বনাব লৈছোঁ অমিতাৰ খাৰ। তেলখিনি গৰম হৈ অহাত মই ইয়াত কেইটামান মেথি গুটি দি দিছোঁ, আৰু মই খুন্দি থোৱা ইয়াত নহৰু দি ভালদৰে লৰাই দিছোঁ। আৰু কাটি থোৱা অমিতাখিনি মই ইয়াত যোগ কৰি দিছোঁ। আৰু ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ। মই খাৰ দিয়া শাক বনালে হালধি নিদিওঁ, আপোনালোকে যদি দিয়ে দিব পাৰে। এইখিনি এনেকৈ সিজাই থাকিম। ঢাকনখন লগাই থৈছোঁ অকণমান সময়ৰ কাৰণে। এইখিনি অকণমান ৰঙচুৱা পৰিছে। এতিয়া মই এইখিনি ভালদৰে সিজি যাবৰ কাৰণে অকণমান পানী দিছোঁ। মই পানী দি এইখিনি অকণমান উতলাই থ'ম। এইখিনি দেখিছে নহয়। আৰু মই ইয়াত দিম কলৰ খাৰ। কল খাৰখিনি দি মই ভালদৰে মিহলাই থাকিম। এইখিনি দেখিছে নহয়। আৰু মই মাজে মাজে কেইটুকুৰমান ভাঙি ভাঙি দিছোঁ। আৰু অকণমান দেৰি সিজাৰ পিছতে এয়াও মোৰ ৰেডি হৈ যাব। আৰু এখন কেৰাহীত মই তেল গৰম কৰিছোঁ। তেল গৰম হোৱাৰ পাছতে মই ইয়াত দি দিছোঁ পিঁয়াজ, এটা কেঁচা জলকীয়া দিছোঁ, পিঁয়াজখিনি ৰঙচুৱা পৰালৈকে ভাজি থাকিব। আৰু ইয়াত মই দি দিছোঁ আদা নহৰু খুন্দি থোৱা। পিঁয়াজখিনি ৰঙচুৱা পৰি আহিলে ইয়াত মই এতিয়া যোগ কৰি দিছোঁ দহি কচুখিনি। মই এতিয়াই নিমখ হালধি ইয়াত দি দিয়া নাই, অকণমান এইখিনি কমি যোৱাৰ পিছতহে নিমখ হালধিটো দিম। আৰু এইখিনি অলপ লৰাই মই ঢাকি দিছোঁ। এইখিনি আপুনি আকৌ এবাৰ ভালদৰে লৰাব। দেখিছে নহয়, এইখিনি পমি আহিছে লাহে লাহে। আৰু এতিয়াই মই ইয়াত যোগ কৰি দিম হালধি গুড়ি, আৰু লগতে সোৱাদ অনুসৰি নিমখ। আৰু এইখিনি দি মই ভালদৰে এইখিনি লৰাই দিছোঁ। অকণমান সিজাই থকাৰ পিছতে মই ইয়াত ঘৰত শুকাই থোৱা শুকান মাছকেইটা ইয়াত যোগ কৰি দিম। দহি কচুত শুকান মাছ দি খালে সোৱাদটো বৰ ধুনীয়া হয়। সেইকাৰণে মই দহি কচু বনালে শুকান মাছ দি খাওঁৱেই প্ৰায়। আৰু এইখিনি 5-10 মিনিটমানৰ পিছতে হৈ যাব। আৰু অন্য এখন কেৰাহীত মই তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হোৱাৰ লগতে মই ইয়াত দি দিছোঁ পাঁচফোৰণ আৰু পিঁয়াজ ইয়াত দি দিলোঁ। এইখিনি অকণমান ৰঙচুৱা পৰিলেই মই ইয়াত কাটি থোৱা ভাত কেৰেলা, আলু এইখিনি মিক্স কৰি দিছোঁ ইয়াতে। ভালদৰে মিক্স কৰি থাকিব। আৰু লগতে ইয়াত মই দি দিছোঁ বুট দি দিছোঁ।
ভালদৰে মিক্স কৰিব এইখিনি আৰু নিজৰ সোৱাদ অনুসৰি ইয়াত আপোনালোকে নিমখ দিব আৰু ইয়াত দি দিছোঁ এতিয়া হালধি গুড়ি ভালদৰে লৰাই থাকিব আৰু এইখিনি হ'বলৈ আমাৰ প্ৰায় 15 পৰা 20 মিনিট সময় লাগে আৰু এইখিনিও মোৰ ৰেডি হৈ যাব আৰু এতিয়া অন্য এখন কেৰাহীত মই বনাব লৈছোঁ কচুৰ শাক ইয়াত মই কচুখিনিত তেল একো দিয়া নাই কচুখিনি দি দিছোঁ কেৰাহীটো গৰম হোৱাত কচুখিনি দি অকণমান লৰাই দিছোঁ আৰু মই কচুখিনি অকণমান ডাঙৰ ডাঙৰকৈ দি দিছোঁ অকণমান এইখিনি লেৰেলি পৰাত মই ইয়াত গৰম পানী মিক্স কৰি দিছোঁ গৰম পানীখিনি দি অকণমান উতলিব দিম আৰু এইখিনি উতল আহিলেই মই ইয়াত মিক্স কৰি দিম আদা নহৰু খুন্দি থোৱা এইখিনি মিক্স কৰি দিছোঁ আৰু ইয়াত মই এতিয়া যোগ কৰি দিম 3টা কেঁচা জলকীয়া আৰু এইখিনি দি অকণমান ভালদৰে উতলাই থাকিব আৰু আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি ইয়াত নিমখ দি দিব আৰু কালাৰটো ধুনীয়া হ'বৰ বাবে মই অকণমান হালধি দিছোঁ হালধি বেছি দিয়া নাই অকণমান দিছোঁ আৰু এইখিনি আপুনি ভালদৰে মিহলাই দিব দেখিছে নহয় ভালদৰে উতল আহিছে আৰু ইয়াত মই এতিয়া দি দিছোঁ জালুক গুড়ি এইখিনি দি অকণমান সময় ঢাকি থৈছোঁ আৰু ইয়াৰ লগে লগে মই ইয়াত টেঙা হ'বৰ কাৰণে দি দিম ঔটেঙা মই ইয়াত কোমলীয়া ঔটেঙা ব্যৱহাৰ কৰিছোঁ কোমলীয়া ঔটেঙাৰ মাজৰ অংশখিনি মই ইয়াত দিছোঁ এইখিনি দেখিছে নহয় কি ধুনীয়া হৈছে আৰু এইখিনি ভালদৰে মিক্স হ'বৰ বাবে মই ঘুটনি মাৰিডাল অকণমান ইয়াত মাৰি দিছোঁ আৰু এতিয়া মই ইয়াত শুকান মাছ দি দিম কচু শাকত অকণমান শুকান মাছটো দিলে খাই ভাল লাগে শুকতি মাছো দিওঁ মই কেতিয়াবা এইখিনি আৰু অকণমান সময় পিছতে আপুনি নমাই থ'ব পাৰিব আৰু এতিয়া মই বনাব লৈছোঁ পদিনাৰ চাটনি এইখিনি পদিনা ইয়াত দি দিছোঁ মই ইয়াত নহৰু দিম 4 ফুটা 3টা কেঁচা জলকীয়া আৰু দিছোঁ কেইটামান বুট আৰু আপোনালোকে ইয়াত নিজৰ সোৱাদ অনুসৰি নিমখ দিব আৰু এইখিনি পিছাৰ পিছত মই ইয়াত ওপৰত নেমু চেপি দিছোঁ এইখিনি আমাৰ ৰেডি হৈ গ'ল আৰু এতিয়া অন্য এখন কেৰাহীত মই মাছকেইটা ফ্ৰাই কৰি লৈছোঁ মাছকেইটা মই ফুল ফ্ৰাই কৰা নাই হাফ কৰি লৈছোঁ আৰু এই মাছ ভজা তেলখিনিতে মই পিঁয়াজ দি দিছোঁ 2টা কেঁচা জলকীয়া দি দিছোঁ ইয়াতে আৰু লগতে দি দিছোঁ আদা নহৰু আৰু এইখিনি দি অকণমান সময় ভাজি থাকি ৰঙচুৱা পৰালৈকে আৰু ৰঙচুৱা পৰিলে মই ইয়াত আলু এড কৰি দিছোঁ আলুখিনি দি অকণমান সময় আপুনি ভাজি থাকিব আৰু নিজৰ সোৱাদ অনুসৰি ইয়াত নিমখ দিব অকণমান ৰং জলকীয়া গুড়ি দিছোঁ আৰু হালধি গুড়ি দিছোঁ ইয়াত এইখিনি দি ভালদৰে মিহলাই থাকিব আৰু আলুখিনি অকণমান সিজোঁতে মই ইয়াত জিকাখিনি দি দিম ভালদৰে লৰাই দিব আৰু ইয়াত মই 2টা বিলাহী কাটি থৈছিলোঁ এইকেইটাও ইয়াত যোগ কৰি দিছোঁ আৰু এইখিনি গোটেইখিনি ভালদৰে মিহলাই থাকিব দেখিছে নহয় গলি আহিছে ধুনীয়াকৈ জিকাখিনি বিলাহী গোটেইখিনি আৰু ইয়াতে মই এতিয়া মাছখিনি দি দিছোঁ ফ্ৰাই কৰি থোৱা মাছকেইটা গোটেইকেইটা দি দিলোঁ আৰু এইখিনি অকণমান হ'লে মই ইয়াত পানী দি দিছোঁ এতিয়া মই ইয়াত কুহুমীয়া গৰম পানী দিছোঁ আৰু পানী দি আপুনি 10 মিনিটমান ভালদৰে উতলাই থাকিব মিডিয়াম ফ্লেমত
আৰু আমাৰ জিকা আৰু মাছৰ তৰকাৰীটো ৰেডি হৈ যাব এতিয়া। ইয়াত মই বেচন লৈছোঁ একাপ, লগতে ৰং জলকীয়া অকণমান দিছোঁ, হালধি গুড়ি অকণমান নিমখ সোৱাদ অনুসৰি আৰু বেকিং পাউডাৰ অলপ দি দিছোঁ। আৰু এইখিনি ভালদৰে মিক্স কৰি লৈ ইয়াত পানী দি এইদৰে মিহলি কৰি ল'ব। আৰু ইয়াত মই বেঙেনা টুকুৰাকেইটাও দি দিছোঁ, ভালকৈ লেটিয়াই ল'ব এইখিনি। এয়া তেল গৰম হোৱাত মই একেপিচ ইয়াত দি দিছোঁ তেলত। মোৰ বেঙেনাখিনিও ফ্ৰাই হৈ গৈছে। আৰু এইখিনি তেলতে মই নৰসিংহ পাতকেইটাও ফ্ৰাই কৰিম। নৰসিংহ পাতখিনি মই বেচনত লেটিয়াই লৈছোঁ আৰু এইখিনি ইয়াত ফ্ৰাই কৰি দিছোঁ। এইখিনি নৰসিংহ পাতৰ ফ্ৰাইটো মোৰ ৰেডি হৈ গৈছে। এইখিনি মোৰ বনাই গোটেইখিনি হৈ গ'ল। আৰু এই গোটেইখিনি মই ভালদৰে সজাই লৈছোঁ এইদৰে। আৰু মোৰ অসমীয়া থালি ৰেডি হৈ গ'ল। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।